কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখি আমি মোৰ চকুত পৰা নাছিল। এতিয়া যদুপতিয়ে সেইবিলাক গণনা কৰিবলৈ এৰি সৰু সৰু তৰাৰ লেখত ধৰিলা বুলি আমি মোৰ প্ৰক্ৰিয়া তৰা আমাক তুমি বৰ চতুৰ মামা। সকলোবিলাক যদুপতিৰ পৰাই বাৰু কথা এটা সুধি ক'বানে? অন্ত জানি ভগৱানে নকলেও জানিবা। বাৰু কোৱাচোন, কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পৰাজয় হ'লে তুমি ভাল পাবা? পৰাজয় হ'বলৈ আৰু বাকী নাই যদুপতি। এতিয়া ভাল পাইছো নে বেয়া পাইছো সকলোবিলাক যদুপতি জানে। কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হ'ল। বিশ্বাসঘাতকী হ'লা কিয়? তাৰ উত্তৰ আজি নাৰায়ণক দিব লাগিবনে? তুমি বৰ নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনি পুতৰাই মোৰ দয়া হয়? ভাগিন ভাগিন বুলি মুখেৰে অমৃত ঘূৰাই অন্তৰৰ চিৰসঞ্চিত হৰাহল বিষ খোৱাকৈ সন্মুখ সমৰত অহি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেই চিৰমামা। যদুপতি ক্ৰোধান্ধ মানুহ মই এই প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণব্ৰহ্ম ভগৱানৰ কপট নিৰ্দাতকৈ মোৰ এই আচৰণ বেছি দুখনীয়নে? ভুল বুজিছা। ভুল কৰি কৰি ভুলতে অভ্যস্ত হ'লো। এই বতৰত এই ভুল নাথাকে নালাগে। তোমাৰ দুখতে কৌৰৱকুল ধ্বংস হ'ল। স্বৰ্ণাংকা চাই কৰিলে ৰাজভ্ৰাতা বিভীষণে আৰু আজি স্বৰ্ণময় ভাৰত তুমি শ্মশানত পৰিণত কৰিছা ৰাজমাতুল তুমি শকুনি। এই অধম শকুনিৰ ধন্যবাদ গ্ৰহণ অতি পৰ পদদেৱী শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত এই দৰিদ্ৰ শকুনি, প্ৰবঞ্চক প্ৰতাৰক শকুনিৰ মূৰৰ ওপৰত কুৰুক্ষেত্ৰ যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি নিজগতৰ প্ৰতি স্বয়ং নাৰায়ণেই যেতিয়া দুখৰ হাত মাৰিব পাৰিছে, এই শকুনি সামান্য এই শকুনিৰ জীৱন ধন্য মোৰ ধন্যবাদ গ্ৰহণ নাই। তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় মামা। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু মোৰ মই
Loto, bola. Loto.